খোৱাটো দেখুৱাব লাগিব নহয় ভাতটো এইফালে চব বনাই কৰি হৈ গ'ল এতিয়া অকল টেষ্টিং কৰিব লাগে আৰু ঠিকে আছে টেষ্টিংটো কৰক কেনেকুৱা আছে হে মাংস মাংস বনাইছে আৰু তাত বৰষুণ দিছে ন সেইকাৰণে খাওঁ তাকে ৰাতিপুৱা ওলাই আহিলোঁ আৰু ঠিকে আছোঁ আৰু সৰু সুৰাকৈ আৰু আমাৰ ভিতৰৰ পৰা যাব লাগে বাইক খাবনালি এইকেইটাই বনাই আছে একদম চেণ্টাৰ এইফালে যায় দুলীয়াজানৰ এই কিনাৰতে বনালে ঘৰ মানে মামা কিনিলে মাটি মানে তাৰ পৰা ওলাই আহিলে এইটো সোমাবা আৰু দেই যাব লাগিব ন তাকে একদম পানী হৈ গৈছে পূৰা দেখিছে আৰু আজি গাহৰি খাম বুলি মানে পূৰা হৈ আছে মনটো ফৰকাল হৈছে আজি ৰাতিপুৱা 8টা নাবাজোতে আজি লৈ আনিলে একদম গাহৰি খাম বুলি এইফালে একদম মোক ফোন কৈছে সোনকালে বুলি ৰাতিপুৱা ইমান সোনকালে গাহৰি মৰাই নাই চাগে গাহৰি আনিবলৈ যাম অলপ পিছত দেখুৱাম বাৰু গেটখন খুলিছোঁ যাওঁ ভিডিঅ' হৈ গৈ আছে চাই আছে বোকা একদম আৰু পূৰা একদম আৰু এনেকৈ বোকা পানী চুপি কিনে আৰু গৈ আছোঁ আৰু এইফালে বনাই আছে ন ঘৰটো তাকে অকণমান দেখুৱাই নি এতিয়ালৈকে দোকানখনৰ খুলিবলৈ যোৱা মানে আমাৰ এইটো মেডিকেলৰ পৰা গাড়ীখন আনি পোৱাহি নাই আৰু তাকে আহি পোৱাই মানে আৰু আমি ভিতৰতো অকণমান আহিলোঁ আৰু চাইছোঁ বোলো কেনেকুৱা হৈ আছে অলপ দোকান বোলো ঘৰটো বনাই তাকে আৰু আহিলোঁ এইফালে আৰু এখন বাৰাণ্ডা বনাই আছে কৈ আছে আৰু মানে এইটো যে এইটো এখন এখন বাৰাণ্ডা তাৰপিছত আৰু এইফালে দেখিছে আৰু এনেকৈ সোমাই যাব লাগিব গীত লগাই দিব ভাল লাগিব তেতিয়া আৰু এইফালে এইটো ৰুম বনাই আছে এতিয়াতো মানুহখিনি ভিতৰত সোমাই থাকিলে নহ'ব গাড়ীখনতো থ'ব লাগিব সেইকাৰণে বৰ ভাল লাগে কি চেন লগা পেণ্ট একদম পেণ্ট চেণ্ডেলযোৰ লগত পেণ্টটো মজা লাগে দেই বোৱাই পেলাই এতিয়া আহি পাই গ'ল গাড়ী আমি যাম এতিয়া আনিবলৈ গাহৰি মাংস এখন ক'ৰবাত দাগ লাগিলে নেকি চাইছে কালি ৰাতি মেডিকেললৈ গৈছিলে মেডিকেলত ক'ৰবাত দাগ লাগিলে নেকি চাই আছে এইফালে লগালে নেকি তাকি দৰ্জাখন খোলোং দে এইটো মোৰে লগা ঘঁহিটো লগাইছিলোঁ চুইফ্ট বৰ ভাল লাগে ৰঙা ৰঙৰ চুইফ্ট খালি এখন ৰঙা নহয় বাৰু ডাইৰেক্ট আহি পাই গ'লো দেখিছে লগাইছে আৰু তাত ডাইৰেক্ট আহি পাই গ'লো চেক কৰা হ'ল পাচলিত মাংস চাংস লোৱা হৈ গ'ল চব দাগি চাগি নাই কাৰণে কিনে আৰু পাচলি হৈ গ'ল এতিয়া ৰকম পাচলি আৰু সৰু মানে টাউন আৰু মানে মাছটো বোলে বৰহাটৰ পৰা নদখলোঁ সিমান কেমেৰাটো উলিয়াবলৈ লাজ লাগে যে এয়াই হৈছে ভাদৈ পাচলি মাইকী মানুহৰ মাথনি আছে এইটো জানে আৰু গাঁৱৰ পৰিৱেশ সমাজত বৰষুণ দিলে আহিবই আলহী একদম চাহ তাহ খাবলৈ কাৰণে তাকে এতিয়া ঘূৰি লওঁ আৰু পাচলি মচলা চচলা ৰেডি ঘূৰি কিনে আৰু আকৌ মনত পেলাই দিলে হৈ গ'ল কাটাটো নদখালোঁ আৰু খালি গাহৰি মাংস কেনেকৈ কাটে সেই ছবি দোকানখনৰ খোৱাচোন এখন আগে নক'লে কেলে পাহৰি থাকিলোঁ হেৰি ইয়াৰ পৰা লৈ লওঁ চব্জিবিলাক অ'কে বন্ধ কৰি দিম বস্তুখিনি লৈ ল'ম পেচা কৰি খাইছোঁ বাৰু দেই এইফালে হৈ আছে গাহৰিটো বইল
বইল। এইফালে কাটিলোঁ পিঁয়াজ, আদা, এইফালে মছলা, ৰচুন, জলকীয়া বিলাহী চব আছে। তো চফা কৰি দিছোঁ আৰু মানে এইফালেতো ঘৰটো বনি আছে ন, মামাহঁতৰ ঘৰ ইয়াতে এনেকৈ চব বস্তুবিলাক গিলাক থোৱা হৈছে আৰু